নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। ইতিমধ্যে আপোনালোকে জানে যে ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড যি লিংক কৰাৰ ব্যৱস্থা নিৰ্বাচন আয়োগে কৰিছে আৰু সেয়া ইতিমধ্যে কিছুমানে কৰিছে আৰু বহুতেই কৰা নাই, আৰু সেইটো বহুতেই গুৰুত্বপূৰ্ণ। সকলোৱে কৰিব লাগিব, নহ'লে আপোনাৰ যিখন ভোটাৰ আই কাৰ্ড আছে সেইখন বাতিল হৈ যাব, কেঞ্চেল হৈ যাব। গতিকে আপুনি এইটো কৰাটো খুবেই গুৰুত্বপূৰ্ণ। আৰু এইটো লিংক ক'ৰ পৰা ক'ত কেনেকৈ কৰিব পাৰিব সেইখিনি সবিশেষ ইয়াৰ আগত আমি নিশ্চয় ভিডিঅ' বনাই দিছোঁ, তাতে চাব পাৰিব। এতিয়া আমি লৈ আহিছোঁ আপোনালোকে কেনেকৈ এটা মোবাইল নম্বৰৰ জৰিয়তে আপুনি আপোনাৰ পৰিয়ালৰ সকলোখিনি ভোটাৰ আইডি আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ লিংক কৰিব, সকলোখিনি ডিটেইলছ চাব পাৰিব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক। আৰু আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ, যদি আপোনালোকে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনাৰ এটা ছাবস্ক্ৰাইবে আমাক আৰু অধিক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব, আৰু আপোনালোকে সেই ভিডিঅ'বোৰৰ পৰা নিশ্চয় উপকৃত হ'ব। গতিকে বলক বন্ধুসকল, ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত বা লেপটপত গৈ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু চাৰ্চ বাটনত টাইপ কৰিব NVSP বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত যিটো প্ৰথম অপশ্যন আছে নেশ্যনেল ভোটাৰ্ছ ছাৰ্ভিচ পৰ্টেল, এই প্ৰথম অপশ্যনটোতেই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। আৰু ইয়াত চাওক পেজটো খোল খাইছে আৰু একেবাৰে লেফ্ট ছাইডত তলত দেখিবলৈ পাইছে লগ ইন এণ্ড ৰেজিষ্টাৰ। আপুনি প্ৰথমতে লগ ইন কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছতহে আপুনি আপোনাৰ ভোটাৰ আইডিটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব। এয়া মই ৰেজিষ্টাৰ বাটনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। আৰু যদি আপুনি ইয়াত নতুনকৈ আহিছে তেনেহ'লে আপুনি ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আৰু যিটো কেপচা কোড আছে স্ক্ৰীনত, এইটো কেপচা কোড আপুনি বক্সত বহুৱাব লাগিব। তাৰপিছত চেণ্ড অ'টিপিত ক্লিক কৰিলে তাৰপিছত আপুনি আৰু এটা পেজ খোল খাব। তাতে আপুনি আপোনাৰ নামটো আৰু পাছৱৰ্ড বহাব লাগিব। তাৰপিছত আপুনি ছাবমিট বাটনত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ কৰা হৈ যাব। আৰু তাৰপিছত আপুনি আকৌ লগ ইন বাটনত আহিব লাগিব। যিহেতুকে মোৰ ৰেজিষ্টাৰ কৰাই আছে, গতিকে মই ইয়াত চাওক একেবাৰে প্ৰথম যিটো অপশ্যন আছে লগ ইনৰ অপশ্যন, এইটো অপশ্যনতেই ক্লিক কৰিছোঁ। যেতিয়া আপুনি ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচা কোড লগ ইন বাটনত টাইপ কৰিব, টাইপ কৰি লগ ইন বাটন ক্লিক কৰাৰ পিছত আপুনি এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। আৰু আপুনি লেফ্ট ছাইডত থকা যিটো ইনফৰমেশ্যন অফ আধাৰ নাম্বাৰ বাই এক্সাইটিং ইলেক্টৰ্ছ, এইটো অপশ্যনত ক্লিক কৰিব। মই এইটো অপশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। আৰু এইটোত চাওক লেফ্ট ছাইডত ফ্ৰম 6B বুলি অপশ্যন আছে, এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। ইয়াতে চাওক ইতিমধ্যে মোৰ নামত ৰেজিষ্টাৰ কৰাই আছে আৰু সেয়েহে আব্দুৰ ৰহিম মোৰ নামটো আহি গৈছে। এতিয়া আপুনি ইতিমধ্যে মই এইটো ভোটাৰ আইডি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছোঁ। গতিকে এতিয়া এইটো কৰাৰ দৰকাৰ মোৰ নাই, মোৰ পৰিয়ালৰ কৰিম। গতিকে সেইখিনি কেনেকৈ কৰিম আপোনালোকে ভালদৰে চাওক। এয়া চাওক ওপৰত যিটো একেবাৰে ৰাইট ছাইডত ইয়াতে ক্লিক কৰাৰ পিছত মাই প্ৰফাইল বুলি এটা অপশ্যন আহিব আৰু এই মাই প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। আৰু এইটো পেজত আপুনি যিটো অপশ্যন দেখিবলৈ পাইছে এডিট প্ৰফাইল, এডিট প্ৰফাইলত আপুনি এডিট কৰিব।
এডিট কৰাৰ পিছত এতিয়া আপুনি যেটো ভোটাৰ আইডি আধাৰ কাৰ্ডৰ সৈতে লিংক এক্টিভেট কৰিব বিচাৰিছে সেইটো ভোটাৰ আইডিৰ যেটো ইপিক নাম্বাৰ আছে বা জিবিটি নাম্বাৰ আছে সেইটো আপুনি ইয়াতে বহাব লাগিব বহাই আপুনি আকৌ মোবাইল নাম্বাৰ যেটো আছে এইটো থাকিব পাৰে বা আপুনি বেলেগ নাম্বাৰো দিব পাৰে তাৰ পিছত ইফালে ক্যাপচা কোড যেটো আছে সেইটো ইয়াতে চাই ক্যাপচা কোডটো বহোৱাৰ পিছত আপুনি আকৌ সেন্ড ওটিপিত ক্লিক কৰিব লাগিব সেন্ড ওটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা এসএমএস যাব আৰু সেই এসএমএসৰ ওটিপিটো আকৌ ইয়াতে বহুৱাই আপুনি সাবমিট বাটনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ আকৌ সেই হেনকুৱাকৈ ফৰ্ম 6B ফৰ্মটো খোল খালে তাতে আপুনি আকৌ সেই যেটো ভোটাৰ আইডি আৰু আধাৰ লিংক কৰিব বিচাৰিছে সেইটো আধাৰ নাম্বাৰ তাতে বহুৱাই আপুনি সেই ভোটাৰ আইডিটো আধাৰ কাৰ্ডৰ সৈতে লিংক এক্টিভেট কৰিব পাৰিব আৰু এনেকুৱাকৈ আপুনি গোটাইখিনি ফ্যামিলিৰ বা আপোনাৰ পৰিয়ালৰ এটা মোবাইল নম্বৰৰ জৰিয়তে আপুনি গোটাইখিনি কাম কৰিব পাৰিব তো ভিডিওটো এইখিনি আছিল বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ ভিডিওবোৰ আগলৈ আৰু পাই থাকিবলৈ আমাৰ এই চেনেলটো সকলে সাবস্ক্ৰাইব কৰি ৰাখিব নিশ্চয় আপোনালোকক আগলৈ আৰু এনেকুৱা ধৰণৰ অনলাইন হেল্পৰ বাবে ভিডিওৰ যোগান ধৰি থাকিম গতিকে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো আপোনাৰ এটা সাবস্ক্ৰাইবে আমাক আৰু অধিক ভিডিও বনাবলৈ উৎসাহিত কৰিব তো ভিডিওটো এইখিনি আছিল বন্ধু বান্ধৱীসকল ধন্যবাদ জয় আই অসম